আপোনাৰ নাম? মোৰ নাম মদন চৌধুৰী। এইখন গাঁৱৰে হয়। এই গাঁওখনৰ নাম? গাঁওখনৰ নাম এই দহলাপাৰা। দহলাপাৰা অভয়পুৰী অঞ্চল অন্তৰ্গত ন? পি এছ অভয়পুৰী। হয়। আচ্ছা, কি হৈছে ঘটনাটো? ঘটনাটো তাৰমানে কি, ইয়াত এটা আমাৰ কোৱাৰেণ্টাইন চেণ্টাৰ আছিলে। তে সেইদিনা এনেকুৱা হ'ল, বাহিৰৰ পৰা মানে হেৰি হোৱাতে ল'ৰাবিলাক আহিছে, ইয়াতে ৰাখিছে। ৰখাৰ পিছত তাৰমানে কি হ'ল, দুদিন পিছতে পজিটিভ ওলাই গ'ল। ওলাই যে গ'ল, ৰিজাল্টটো আহিল 9টা মানত ৰাতি। তাৰপিছত কি হ'ল, আমি খবৰটো জনালোঁ প্ৰশাসনক, মানে প্ৰশাসনৰ মানুহবিলাকক আৰু জনালোঁ। তাৰপিছত খবৰ নাই। ৰাতিতে ওলাল ৰিজাল্ট পজিটিভ, কিন্তু এনেকুৱা হৈছে পিছদিনালৈকে 1:10লৈকে তাৰমানে সেই মানুহজনক নিয়া নাই। তেওঁক একচুৱেলি আইচলেট কৰাব লাগে, কিন্তু কৰা হোৱা নাই। আমি সেইকাৰণে প্ৰশাসনক জনালোঁ যে কি কাৰণত নিয়া হোৱা নাই। তাৰপিছত সেনেকৈ মোটামুটি 2 ঘণ্টামান পিছতহে লৈ গ'ল পেচেণ্টক। তেওঁক একচুৱেলি আইচলেট কৰাব লাগে। গতিকে এইবিলাক কোৱাৰেণ্টাইন চেণ্টাৰ থাকি বা হ'ব কি আমাৰ। আমি সেইকাৰণে বিৰোধিতা কৰোঁ যে এই চেণ্টাৰটো উঠাই দিব লাগে। লগতে উল্লেখ কৰিব বিচাৰিছোঁ এটা কথা, যে আচলতে এই আমাৰ এই কোৱাৰেণ্টাইন চেণ্টাৰত যিটো মানে ইনডিচিপ্লিন, যিটো অৰাজকতা, এই বস্তুটো পূৰা দেখা পাই আছোঁ আমি। কাৰণ কিয়, এইটো এটা ভয়ানক মানে গতিৰ ফালে আগবাঢ়িব সৃষ্টি হ'ব। কিয়, আমাৰ সাধাৰণ মানুহ, গাঁৱৰ মানুহ, গতিকে সেইদিনা এই কেনেকুৱা পৰিস্থিতি হৈ আছে? কি হৈছে, এই যিদিনা মানে পজিটিভ ৰিজাল্টটো ওলাল, মানুহজনক 1:10লৈকে নিয়া নাই, ইয়াৰ পৰা প্লেচ কৰা নাই, মানে আইচলেট কৰাব লাগিছিল, কৰা নাই যিহেতু। গতিকে তেওঁতো ইফালৰ পৰা সিফাল ঘূৰি আছিল। মই কাষেৰে পাৰ হৈ গ'লোঁ, গৰু চৰু লৈ গ'লোঁ। আমি যিহেতু গাঁৱৰ মানুহ। আপুনি প্ৰত্যক্ষভাৱে দেখিছে? আৰু কোৱাৰেণ্টাইন চেণ্টাৰৰ কথা যে কৈ আছে যে অৰাজকতা, অৰাজকতা মানে বিভিন্ন, কোনো ডিচিপ্লিন নাই ইয়াততো, কোনো গাৰ্ড নাই, কিছু নাই, কণ্টেইনমেণ্ট জ'ন নাই, কোনো বাঁহ দিয়া নাই, কোনো একো মানে ডিচিপ্লিন বোলা বস্তুটাই নাই। তেওঁলোকে কি অহা যোৱা কৰে নেকি? তেনেকুৱা বাহিৰত মেলা আছে, এই অহা যোৱা কৰে, ৰাস্তাত ওলায়। আৰু আমাৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা মানুহখিনি বাহিৰত ওলাই আহে। আপোনালোকে দেখে? গাঁৱৰ মানুহে দেখিছে নেকি? দেখি আছোঁ আমি এই আৰম্ভণিৰ পৰা ওলাই আছে, ওলাই বাহিৰত ওলাই যায়। ক'ভিড পেচেণ্ট, ইভেন ক'ভিড পেচেণ্ট ল'ৰাই মানে পেচেণ্টে ঘূৰি আছিল, এই গাঁওখনত ঘূৰি ফুৰি আছে। মানে গাঁৱত নহয়, চেণ্টাৰৰ আশে-পাশে, মানে ৰাস্তাত আহে। একবাৰ নদীৰ পাৰত যায়, মানে নৈখন আমাৰ ওচৰতে, কোৱাৰেণ্টাইন চেণ্টাৰৰ লগতে। গতিকে সেই ল'ৰা নদীৰ পাৰলৈকে যায়, মই তাৰ কাষেদি গৰু লৈ যাওঁ। তাৰপিছত মই ক'লোঁ যে গাড়ী কেতিয়া আহিব? বোলে তাৰপিছত কৈছে আৰু এটা কথা, যে যদি গাড়ী চাড়ী নাহে তেতিয়াহ'লে আমি ঘৰত যাম, আমি গোটেইকেইটা ঘৰত যাম। আৰু এটা কথা হ'ল নহয়, তেতিয়াহ'লে তেওঁলোক যিহেতু বাহিৰত ওলায়, কোনোবাৰ লগত তেনেকুৱা মানে সামাজিক দূৰত্ব আমাক এইবিলাক নাই। আমাৰ মানুহটো মাস্ক নাই, কথা বতৰা পাতে বেলেগৰ লগত, ছ'চিয়েল ডিষ্টেঞ্চিং বোলা বস্তুটাই নাই, কথা পাতি আছে এই ধৰণৰ বিভিন্ন। কিন্তু ক'ভিড পেচেণ্ট হয় তেখেত ক'ভিড পেচেণ্ট। এনেকুৱা নাম উল্লেখ নকৰোঁ, কিন্তু মানে মই আচলতে ঠিক কেমেৰা নকৰিলোঁ, যাৰ কাৰণে আজি মোৰ হাতত তথ্য নাই। কিন্তু মই নিজে ওচৰৰে, আপুনি নিজে প্ৰত্যক্ষ কৰিছে? মই ঘৰো লৈ গৈছোঁ তাৰ ওচৰত। এইটো বহুত ডাঙৰ কথা কৈ দিলে আপুনি। এই ক্ষেত্ৰত ময়ো এটা কথা ক'ব খোজোঁ, যে যোৱাকালি ৰাতি মোটামুটি 9:30 10টাৰ ভিতৰত আমি তাতে গৈ দেখিলোঁ যে কোৱাৰেণ্টাইন চেণ্টাৰৰ খিৰিকীয়েদি কোনোবা 2-1জন ল'ৰা পলাই গৈছে। তেতিয়া আমি বুজিলোঁ যে হয়, নিশ্চয় কোৱাৰেণ্টাইন চেণ্টাৰত কিবা আছে। আমি খবৰ লৈ পিছত গম পালোঁ যে এই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰাই মানে মাংস আনিব কৈছিল। আমাৰ মাংসটো খোৱাত আপত্তি নাই যদি নিয়মমতে দিয়ে, কিন্তু ভিতৰত যে মানুহ প্ৰৱেশ কৰাৰ ফলত সেইসকল ৰাতিৰ আন্ধাৰত অ'ত-ত'ত পলাই গৈছে দেখি হয়তো কোনোবা ভিতৰতে আছিল। এতিয়া এইসকলক লৈ আমাৰ এটা আশংকা হৈছে যে তেওঁলোক যিহেতু তাতে কোৱাৰেণ্টাইন হৈ থকা নহয়, গতিকে তেওঁলোক নিশ্চয় গাঁৱৰে ল'ৰা হ'ব, আৰু সেইবিলাক আহি এতিয়া নিজৰ ঘৰত থাকিব, ইঘৰ ঘূৰিব, যাৰ ফলত আমাৰ এই দহলাপাৰা গাঁওখনত এই কোৱাৰেণ্টাইন চেণ্টাৰৰ যোগেদি এটা গণসংক্ৰমণৰ 100% এটা আশংকা কৰা হৈছে। আৰু চৰকাৰৰ যিসকল বিষয়ববীয়াই দায়িত্ব সহকাৰে এই চেণ্টাৰটো আনিছে, আৰু তেওঁলোকে দায়িত্ব সহকাৰে এইটো লালন পালন কৰাৰ কাৰণে যত্ন ল'ব লাগিছিল। ইয়াতে কোনো আমি পহৰাদাৰো দেখা নাই, বা গাঁৱৰ মানুহক লৈ কমিটিও বনোৱা নাই। এই ক্ষেত্ৰত আপোনাৰ স্থানীয়, যিহেতু প্ৰত্যেকখন গাঁৱত VDP কমিটি কৰা এনেকুৱা এটা সুবিধা আছে, আপোনালোকৰ এই কোৱাৰেণ্টাইন চেণ্টাৰ থকা গাঁওখনত VDP কমিটি তেনেকুৱা কিবা আছে নেকি স্থানীয় ৰাইজৰ দ্বাৰা? আমাৰ এই গাঁওখনততো VDP কমিটি তেনেকুৱা দেখা নাই, আৰু স্থানীয় হিচাপে কাকো দায়িত্বও দিয়া নাই। পঞ্চায়ত লেভেল হিচাপে তেওঁলোকে ইয়াত আনিছে,
আচলতে এওঁলোকক ৰাখিব লাগিছিল আলোকঝাৰী MB স্কুলত, কিন্তু তাতে ক'ভিড ওলোৱাৰ কাৰণে সেই চেণ্টাৰটো চিল কৰা হৈছে, যাৰ ফলত উপায় নাপায় আমাৰ ইয়াতে দিছে। এইটো ঠিকেই আছে, কিন্তু যেতিয়া ইয়াতে ক'ভিড ওলালে তেওঁলোকে যিমানখিনি ষ্টেপ ল'ব লাগিছিল, কণ্টেইনমেণ্ট জ'ন বুলি বেনাৰ আৰি বাহিৰে অলপ ঘেৰি দিব লাগিছিল, কিন্তু এইবিলাক একোৱেই নকৰিলে। এইটোৰ ওপৰত কণ্টেইনমেণ্ট জ'ন যিহেতু ক'ভিড পেচেণ্ট ওলাইছে এতিয়ালৈকে দিয়া নাই, এতিয়ালৈকে দিয়া নাই। তেতিয়াহ'লে মুকলিকৈ ৰখা হৈছে এইখন ঘৰ। এতিয়া আমাৰ যে স্থানীয় SDM এইটোৰ বিষয়ৰ ওপৰত কিবা মাত মাতিছে নেকি? একো মাত মাতা দেখা নাই আমি। আপোনালোকে এইটো প্ৰশাসন বা কোনো উচ্চ বিভাগত জনাইছিল নেকি কথাটো? আমি জনাইছিলোঁ যদিও নিশাই জনাইছিলোঁ, কিন্তু আমি ফোনত নাপালোঁ। নেটৱৰ্কৰ প্ৰব্লেম, কিছুমানে বিজি থাকে, যাৰ ফলত আমি সঠিক সময়ত সঠিকভাৱে যোগাযোগ কৰাত কিছু বিফল হ'লোঁ। আৰু আমি গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টক কৈছিলোঁ, তেওঁ খবৰ দিছিল থানাত হেনো, কিন্তু তেওঁলোকে যোৱাকালি আহিব নোৱাৰিলে। আজি তেওঁলোকে আহিছে, আহি গৈছে। এতিয়া কথাটো হ'ল আপোনালোকে এতিয়া যেনেকুৱা ভীষণ পৰিস্থিতিৰ এটা সন্মুখীন হৈ আছে, যিহেতু কোৱাৰেণ্টাইনত থকা মানুহখিনি বাহিৰত ঘূৰা পকা কৰি আছে, তো এই ক্ষেত্ৰত আপোনালোকে চৰকাৰ বা কোনো প্ৰশাসনিক বিষয়া বা SDM বা মহকুমাধিপতি কিবা গুহাৰি জনাব নেকি? আমি চৰকাৰৰ মুৰব্বীসকলক গুহাৰি জনাইছোঁ যে তেওঁলোকে এই চেণ্টাৰটো যদি এনেকৈ উদংভাৱে ৰাখে, তেতিয়াহ'লে এই চেণ্টাৰটো আমি আমাৰ ৰাইজৰ ফালৰ পৰা আমি প্ৰতিবাদ কৰিছোঁ। এইটো আমি ইয়াতে উঠাই দিয়াৰ কাৰণে আমি আহ্বান জনাম আৰু আমি আন্দোলন কৰি তুলিম উপায় নাপালে।